হেল্ল' বন্ধুসকল, কেনে খবৰ? ভালে আছে চাগে চব সকলোৱে। আজি এটা সাধাৰণ কথা লৈ আহিছোঁ। চুলি কিন্তু বেয়া হৈছে ন অলপমান, হওক দিয়ক আৰু উপায় নাই আৰু। হেলমেট পিন্ধি আহিছোঁ না, অফিচত আছোঁ বৰ্তমান। এই ৰাস্তাত গাড়ী চলি আছে, বহুত হল্লা। যিয়ে নহওক, আজি এটা কথা লৈ আহিছোঁ সাধাৰণ, যে মানুহে যে কয় আপোনাৰ তাতো আছে লেপৰ যিটো মানে কি নৰ্মেল কাপোৰটো থাকে, যিটো আপোনাৰ তোলাৰ ওপৰত যিখিনি কাপোৰ থাকে, সেইখিনি আচলতে ৰঙা কিয়? কথা জানেনে? কোনোবাই ভাবি চাইছেনে সেইটো ৰঙাই থাকে, বেলেগ নিদিয়ে কাপোৰ, বগা চগা নিদিয়ে। কভাৰটো বগা থাকে, ওপৰৰ কভাৰটো, কিন্তু সেইটো ৰঙা কাপোৰ থাকে, কিয় দিয়ে তাৰ বিষয়ে কোনো গম নাপায় সেইটো। তো গতিকে আজি মই সেই বিষয়ে আপোনাক জনাব বিচাৰিছোঁ, কিহৰ কাৰণে ৰঙা দিয়ে। এদিন আপোনাৰ আব্ৰাহাম লিংকন, আমেৰিকাৰ প্ৰেছিডেণ্ট আছিলে তেখেত ৰাস্তাতে গৈ আছিলে। তেখেত যাই থাকোঁতে তেখেতৰ লগত তেওঁৰ ল'ৰাজনো আছিলে। ৰাতিপুৱা মৰ্ণিং ৱাকত গৈছিলে, বেলেগ কামত গৈছিল, গম নাপাওঁ, মুঠতে গৈছিল আৰু তেনেহেন কথা। তো যাই থাকোঁতে মানে কি হ'ল, এজন সিফালৰ পৰা মানুহ এজন আহি আছিল ৰাস্তাৰ কাষেদি। আৰু মৰ্ণিং ৱাক বেলেগো কৰেতো, এতিয়াতো নহয় ন অকল পৃথিৱীৰ মানুহ, গোটেই বেলেগেও কৰে। আহি থাকোঁতে তেওঁৰ পিছত গাৰ্ড আছে অলৰেডি। আহি থাকোঁতে মানুহজনে মাথাটো এনেকৈ ডুবাই কিনে, এইটোৱে আৰু ষ্টাইল, এইটো এনেকৈ যে কৰে যে তেনেকুৱা ষ্টাইল আৰু। তো তেনে ষ্টাইলত মানে কি তেওঁক সম্বোধন জনালাক। এই জনাই চবে আমি যেনেকৈ নমস্কাৰ দিওঁ আমাৰ অসমীয়া ভাষাত, আমাৰ অসমীয়াৰ যিটো মানে নিয়ম আৰু সেইটো আমি নমস্কাৰ জনাওঁ। তো গতিকে তেনেকুৱা তেওঁ সম্ভাষণ জনালে। সম্ভাষণ জনোৱাৰ পিছত আব্ৰাহাম লিংকনেও নিজে সম্ভাষণ জনালে, কিন্তু তেওঁ চলিটোৱে নজনালাক। সি নিহিলিলে। তাৰপিছত অলপমান দূৰ যোৱাৰ পিছত বাপেকে সুধিলাক যে বাবা, তই আব্ৰাহাম লিংকনৰ পুতেক হয়, কিনে সেই মানুহজনক তই সম্ভাষণ কিয় নজনালি? পুতেকে ক'লাক, মই ইমান প্ৰেছিডেণ্টৰ পুতেক, ইমান ডাঙৰ মানুহ, মই আৰু কিয় ইমান সাধাৰণ মানুহ একজনৰ আগত মই মাথাটো ডুবাম? আৰু তুমিও বা কিয় ডুবাইছা ইমান সাধাৰণ মানুহ একজন? তেতিয়া আব্ৰাহাম লিংকনে ক'লাক, শুনা, পৃথিৱীত তোমাক চবেই চিনি পায়। কিহৰ কাৰণে? মোৰ কাৰণে, আব্ৰাহাম লিংকনৰ কাৰণে। কিন্তু তুমিতো চিনি নোপোৱা। তো গতিকে মানুহক সম্ভাষণ সদায় জনাব লাগে। আজি যদি সম্ভাষণ জনাইছা, তেতিয়াহে তুমি কালি বেলেগজন মানুহক জনাব। মোৰ গতিকে অলপ বাই বিতংগ হ'ল বাৰু, কিবা কিবি হৈছিল আৰু সেইগিলা নাজানো আৰু, মই ইমানো পঢ়া নাই আৰু অলপ পঢ়ছোঁ। তো সেই কথাটোক লৈ পেলাই পুতকৈ পিছত বুজি পেলাম হয় কথাটো। মোকতো চবেই জানে দেউতাৰ কাৰণে, মই কি জানিলোঁ? মই কাক চিনি পালোঁ? মোকতো চবেই চিনি পায়, কিন্তু মইতো চিনি নাপাওঁ, সেইটো হ'ল। বাকী আৰু ৰঙা কাপোৰ কিহৰ কাৰণে দিয়ে আজিকালি মই বুজি নাপালোঁ। আপোনালোকেও বুজি থাকক কিহৰ কাৰণে বা ৰঙা কাপোৰ ইউজ কৰে। বাই বাই, আজিৰ কাৰণে বহুত দিনৰ মূৰত ভিডিঅ' চলিলে, চাব একবাৰ। থেংক ইউ।